নমস্কাৰ মই সঞ্জীৱ বৰুৱা আপোনালোক সকলোকে সঞ্জীৱ টেক চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ ইউটিউবৰ এটা ডাঙৰ ইনফৰমেশ্যনৰ বিষয়ে যিটো ইনফৰমেশ্যন আপোনালোক সকলোৱে জানি লোৱাটো দৰকাৰ ইউটিউবে আজি কেইদিনমানৰ পৰা ধৰি কিছুমান চেনেল ডাইৰেক্ট টাৰ্মিনেট কৰিছে কোনো ৱাৰ্নিং নাই তাত কোনো ষ্ট্ৰাইক নাই কোনো ৱাৰ্নিং নাই চিধা ডিলিট ইউটিউবে কেনেকুৱা ধৰণৰ চেনেল ডিলিট কৰিছে আৰু কিয় ডিলিট কৰিছে আজি তাক মই ক'বলৈ ওলাইছোঁ ইউটিউবত এনেকুৱা কিছুমান চেনেল আছে যিবিলাক চেনেল এডুকেশ্যনেল পাৰপজৰ ওপৰত ভিডিঅ' বনোৱা হয় তাত এনেকুৱা ধৰণৰ কাম কিছুমান দেখুৱাই দিয়া হয় যোনবিলাক অনলাইন কাম যেনে ধৰক ভোটাৰ কাৰ্ড কেনেদৰে এপ্লাই কৰা হয় পান কাৰ্ড কেনেদৰে এপ্লাই কৰা হয় জব ভেকেঞ্চি কেনেদৰে এপ্লাই কৰা হয় এনেকুৱা ধৰণৰ কিছুমান কাম অনলাইন দেখুওৱা হয় এনেকুৱা ধৰণৰ চেনেলবিলাকত ব্যক্তিৰ নাম ঠিকনা মোবাইল নাম্বাৰ এনেকুৱা ধৰণৰ পাৰ্চনেল ইনফৰমেশ্যন কিছুমান শ্বেয়াৰ কৰা হয় যিবিলাক ইউটিউবে উইদাউট পাৰ্মিশ্যন প্ৰাইভেচি লিক কৰিছে বুলি ধৰি লৈছে আৰু সেইবিলাক চাইবাৰ ভাইলেন্সত অন্তৰ্গত ধৰি ইউটিউবৰ গাইডলাইন মনা নাই বুলি কোনো ৱাৰ্নিং নিদিয়াকৈ ডাইৰেক্ট ডিলিট কৰি দিছে গতিকে মই আপোনালোকক কওঁ আপোনালোকৰ যদি এনেকুৱা ধৰণৰ চেনেল আছে আপোনালোকে যদি অনলাইন কাম কৰি দেখুৱায় তেতিয়াহ'লে আপোনালোকে ডেছক্ৰিপশ্যনত ডেছক্লেইমাৰ লগাবলৈ নাপাহৰিব আপোনালোকে ভিডিঅ'ত ডেছক্ৰিপশ্যনত ডেছক্লেইমাৰ লগাবলৈ নাপাহৰিব ডেছক্লেইমাৰত আপোনালোকে স্পষ্টকৈ উল্লেখ কৰি দিব যাতে নলেজ পাৰপজৰ কাৰণে ভিডিঅ' বনোৱা হৈছে তেতিয়াহ'লে প্ৰব্লেম নাই এনেধৰণৰ যদি ডেছক্লেইমাৰ নলগায় আপোনালোকে কিন্তু ডিলিট হৈ যাব পাৰে এইখিনি মই আৰু এটা কথা কওঁ আপোনালোকে ইউটিউবৰ কমিউনিটি গাইডলাইনবিলাক মানি চলিব কমিউনিটি গাইডলাইন যদি আপোনালোকে ফ'ল' নকৰে তেতিয়াহ'লে হয়তো আপোনালোকৰ চেনেলত ষ্ট্ৰাইক কৰিব পাৰে কমিউনিটি গাইডলাইন ভাইলেন্সৰ কাৰণে ইউটিউব তিনিটা ষ্ট্ৰাইক দিয়ে প্ৰথম ষ্ট্ৰাইক ছেকেণ্ড ষ্ট্ৰাইক আৰু থাৰ্ড ষ্ট্ৰাইক এতিয়া প্ৰথমতে এটা ৱাৰ্নিং দিব তাৰপিছত আপোনাৰ প্ৰথম ষ্ট্ৰাইক আহিব আপুনি যদি তাৰপিছত ইউটিউবৰ গাইডলাইন নামানে তেতিয়াহ'লে ছেকেণ্ড ষ্ট্ৰাইক দিব আৰু যদি তাতো আপুনি নামানে তেতিয়াহ'লে আপোনাৰ চেনেলটো ডাইৰেক্ট ডিলিট কৰি দিব এইটোত হৈছে ইউটিউবে ৱাৰ্নিং দি কৰিছে এইটো আপোনালোকে সেইবিলাক ভিডিঅ'ৰ কাৰণেহে কৰে যিবিলাক ভিডিঅ' আচলতে এডাল্টৰ কাৰণে হয় ইউটিউবত দিব নালাগে তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাকৰ কাৰণে কমিউনিটি গাইডলাইনছ ষ্ট্ৰাইক কৰে কিন্তু আপোনালোকে তেনেকুৱা ভুল নকৰিব তেনেকুৱা ভিডিঅ' দিবলৈ দৰকাৰ নাই আপোনালোকে নিজে কষ্ট কৰি নিজৰ ভিডিঅ' দিয়ক আপোনালোক নিশ্চয় ছাকচেছ হ'ব আৰু ইউটিউবৰ গাইডলাইনবিলাক মানি চলিব মই আপোনালোকক এনেকুৱা ধৰণৰ ইউটিউবৰ বিভিন্ন ধৰণৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰি যাম আশা কৰোঁ মোৰ আজি ভিডিঅ'টো চাই ভাল পালে আজিলৈ আহোঁ পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ